তো গাইজ আজি ৰাতিপুৱা আমি দুজন আজি গুৱাহাটী গ'লোঁ। এতিয়া আমি ঘূৰি আহি আছোঁ, ঘৰত যাই আছোঁ গুৱাহাটীৰ পৰা। এতিয়া বৰপেটামান পালোঁ আৰু অলপমান কাম আছিল, কামটো চোৱাৰ কাৰণে সেইকাৰণে গুৱাহাটী যোৱা হ'ল। এতিয়া যাই আছোঁ ঘৰত। আমি দুজন গৈছিলোঁ আৰু প্ৰণৱ গৈছে আৰু মোৰ লগত, আৰু মই প্ৰণৱ আৰু মই দুজনে ৰাতিপুৱাই গৈছিলোঁ 4টামানত। তাৰপিছত আহোঁতে আমাৰ মাধৱে লগ পালোঁ। চাওক যে মাধৱ শুই আছে এতিয়া আৰু মোবাইল চাই আছে, আৰু ইয়াত প্ৰণৱে শুই আছে। মই আৰু এনেকৈয়ে আছোঁ আৰু ৰাতিপুৱাই কালি ৰাতিপুৱা টোপনি নাই, এনেকৈয়ে আৰু আছোঁ। ঘৰত যাই পিনে ভাত পানী খাই পিনে একবাৰে ডাইৰেক্ট কৰি যাম, আৰু প্ৰায় ঘৰ পাওঁতে 11:30মান বাজিব। আৰু এতিয়া এখন বাজিছে 10:07 হ'ল, আৰু 1.5 ঘণ্টামান আছে, 1.5 ঘণ্টাৰ পিছত ঘৰ পাম।